নমস্কাৰ সকলোকে স্বাগতম মোৰ ইউটিউব চেনেল সুৰভি ব্লগলৈ আৰু আজি মই কি কৰিব যাই আছোঁ আপোনালোকক দেখাই আছোঁ। আজি তাৰমানে ৰবিবাৰ হয়, ৰবিবাৰ বুলি আৰু মই এই কেঁচিখন আৰু ফণিখন লৈ ল'লোঁ চুলিখিনি অলপমান আগটো কাটি দিওঁ বুলি। এতিয়া মই কি কৰিম, এই দুই চাইডৰ চুলিখিনি আনি লৈছোঁ আৰু দুইখিনি একলগ কৰি এনেকৈ ফণিয়াই ল'ম। তাৰপিছত এইখিনি সমান কৰি এনেকৈ ধৰি লৈ এইখিনি সমানকৈ কাটি দিম। কেঁচিখনো ধাৰ নোহোৱা হৈ গ'ল, পুৰণা হ'ল বহুত, নতুন এখন কেঁচি আনিব লাগিব। লৈ আনিবা। কাটাই নাযায় দিছোঁ। আৰু এখন কেঁচি আছিলে নহয় বাবা, কি হ'ল এখন? নাই সেইটোতো কাম নাই, সেইটো একেবাৰে কাম নাই। এখন সৰু, এইখনে আছিলে একচুৱেলি চুলি কাটা কেঁচি। কাটা নাযায় না মা? কাম নাই, কেঁচিখন বদলাব লগা হৈছে। কেঁচিখনৰ কাৰণে বহুত ঝামেলা হৈছে। খালি প্লাষ্টিক কাটিব ভাল। চেলাউৰিখিনি একদম পূৰা হেৰি হৈ গৈছে, চাইডে টাইডে এইবিলাক গজিছে এক্সট্ৰা। এইখিনি তাৰমানে মই এতিয়া চাফা কৰি দিম। নিজে সূতা দি মই কেনেকৈ চাফা কৰোঁ আপোনালোকক দেখুৱাইছোঁ। এই সূতাডাল মোৰ এই গুলিটো শেষ হৈ গ'ল, তাতে অলপমান আছে সূতা। এইখিনি মই কি কৰিম, জইন কৰি ল'ম। এনেকৈ ছিঙি এইখিনি মই জইন কৰি ল'ম। এনেকৈ জইন কৰি ল'লোঁ। এতিয়া মই চেলাউৰিখিনি এই সূতাডালেদি নিজে মই চাফা কৰিম। এই পাউডাৰ অলপমান এতিয়া সানি ল'লোঁ, তাৰমানে পাউডাৰখিনি সানি ল'লে কি হয়, শ্লিপ নহয়। আৰু এই সূতাডালেদি এতিয়া মই কেনেকৈ থ্ৰেডিং কৰোঁ মই আপোনালোকক দেখুৱাই আছোঁ। তো ৰবিবাৰ বুলি মই ঘৰত থাকি কি কৰিলোঁ, আজিৰ দিনটো তাৰমানে মই আপোনালোকক দেখুৱাব চেষ্টা কৰিলোঁ। ৰবিবাৰে মই চুলি কাটিলোঁ, চুলিখিনি যাতে ফাটি নাযায় তাৰ কাৰণে তাৰমানে মই অলপ অলপ কাটি থাকোঁ, তাকে আপোনালোককো বোলো দেখুৱাই দিওঁ। আৰু থ্ৰেডিং মই চেলাউৰি মানে চেলাউৰি থ্ৰেডিং কৰিব মই হেৰিত নাযাওঁ, কিবা কয় পাৰ্লাৰত নাযাওঁ, মই ঘৰতে থ্ৰেডিং কৰোঁ সূতা দি। তাৰপিছতে মই ভাবিলোঁ সূতা দি থ্ৰেডিং মই ঘৰতে কেনেকৈ কৰোঁ তাৰমানে আপোনালোককো এবাৰ দেখুৱাই দিওঁ। তাৰমানে মই বেছি পাতলা হ'লে বেয়া পাওঁ, এনেকৈ তাৰমানে অলপমান মানে মতাকৈ থাকিলে ভাল পাওঁ। সেইকাৰণে তাৰমানে মই থ্ৰেডিংখিনি কৰি কিনে আপোনালোকক দেখুৱাই দিলোঁ। কেনেকুৱা হৈছে কওকচোন থ্ৰেডিংটো। তেতিয়াহ'লে যদি আপোনালোকৰ ভাল লাগিল ভিডিঅ'টো চাই লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ এইখিনিতে শেষ কৰোঁ, বাই বাই।